ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল অমৃত ব্লগছ। তো এতিয়া টাইম দেখিবলৈ পাইছে 10:10 হৈছে। তো আমি গৈ আছোঁ এতিয়া ৰাস্তাত কিয় গৈ আছোঁ সকলো কম। তো আৰু এইফালে দেখা হৈছে বিস্কুট। তো আমি বিস্কুট মানে কুকুৰক দিম। মোৰ লগত আছে ঋতুজ ব্লগ। Yes, come on. তো আমি এটা মানে এইটো কি কওঁ আৰু ষ্টেপ লৈছোঁ। তো আমি এনেকৈ এইটোৰে ষ্টাৰ্ট কৰি আছোঁ আমি নতুন বিস্কুটেৰে। চাওঁ কিমান দিব পাৰোঁ নে কি? Yes. আমি ওলাই গৈছোঁ এয়া ৰাস্তাত দেখিবলৈ আমাক দেখি কুকুৰ আহি পালে। দেখিছে এয়া আমাৰ এইটো বন্ধু ফাৰ্ষ্ট বন্ধু আও আরে ভাই লবি না তোর আইছো আইবো না আহি পালোঁ চিটি চেণ্টাৰ। ইয়াতে কেইটামান কুকুৰ আছে, ইহঁতক দিম। ভাল আছে দোস্ত। हाँ बेटा जी আহি পাইছোঁ গণেশগুৰি ফ্লাইঅভাৰ ব্ৰিজ পুৰা সন্ধানত ওলাই আহিছোঁ। চাওঁ ক'ত আছে। এয়া আমি বৰ্তমান গণেশগুৰি ফ্লাইঅভাৰ পালোঁ। দেখিছে আমি মানে কুকুৰক খাদ্য বস্তু বিলাই আছোঁ। মানে অকল এইটো বুলি নহয় যে মানে সকলোৱে মানে জীৱ জন্তু মৰম কৰক, কাৰণ আমি কেতিয়াবা দেখিবলৈ পোৱা যায় সকলোৱে জীৱ জন্তুৰ প্ৰতি মৰম কৰক। এইখন অকল মানুহৰে পৃথিৱী নহয়, সকলোৰে পৃথিৱী, সকলোৰে জীয়াই থকাৰ এই পৃথিৱীত অধিকাৰ আছে। গতিকে প্লিজ সকলোকে মৰম কৰিবলৈ শিকক। মানে কি আপুনি যদি কাৰোবাক মানে মৰম দিয়ে ন, আপোনাকো কোনোবাই মৰম দিব। গতিকে সকলোকে প্ৰেমৰ দৃষ্টিভংগীৰে চাব, প্লিজ ৰিকুৱেষ্ট। চাওক ৰাতি 11টাৰ পৰিৱেশ গুৱাহাটী। ৰাতি 11টা যেন লগা নাই, এতিয়াও এই সন্ধিয়া যেন লাগি আছে। চাওক কিমান গাড়ী গৈ আছে। এইখনেই মহানগৰ, এইখনেই হৈছে মহানগৰ এয়াই গুৱাহাটী। যান্ত্ৰিকতা, সদায় ব্যস্ত মহানগৰ। যেন নীৰৱ মানে কি নীৰৱে মানে শুই থকা নাই, যেন মাতা লৈ আছে এই গুৱাহাটী। কোনফালে যাম এতিয়া? এইফালে এই ইয়াতে দিয়ক। কাহো দিয়া চাইড দিয়া গাড়ী আছে এই হদ আমি বেক টু হোম। তো আমাৰ কমপ্লিট মানে মিছন আজি। নাই আমি আচলতে দিবলৈ চেষ্টা কৰিছোঁ। আচলতে অকল আমি বুলি নহয়, আপোনালোকে এনেদৰে সহায় কৰিবলৈ চেষ্টা কৰক। কাৰণ মানে প্ৰত্যেকৰে হৃদয়ত এটা মানে কি হেৰি আছে, জীৱ আছে, তেওঁলোকৰ জীয়াই থকাৰ এটা অধিকাৰ আছে। গতিকে সকলোৱে সহায় কৰক। অন্ততঃ যদি কোনোবাই যদি সহায় কৰিব নোৱাৰিব, মই প্লিজ ৰিকুৱেষ্ট কৰি কৈছোঁ শিলগুটি নামাৰিব। কাৰণ এই পৃথিৱীখন অকল মানুহৰ পৃথিৱী নহয়, সকলোৰে পৃথিৱী, তেওঁলোকৰো জীয়াই থকাৰ অধিকাৰ আছে। ৰিকুৱেষ্ট একদম, যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু লগ পাম আৰু এনেকুৱা ভিডিঅ' আমি পুনৰ কৰিম। গতিকে আজিলৈ বাই বাই, গুড নাইট। গুড নাইট।